নমস্কাৰ বন্ধুসকল আজি নিশ্চয় থাম্বনেলটো চাই আপোনালোকে গমে পাইছে আমি পানীলাওৰ গুটিৰে এটা ৰেচিপি বনাম আৰু ইয়াৰ বাবে কেৰাহী এখন গৰম হ'বলৈ দিছো আৰু ইয়াতে ব্যৱহাৰ কৰিছো আমি মিঠাতেল এয়া জুখত 3 চামুচ মিঠাতেল হ'ব আমি মিঠাতেল কেৰাহীত দি পেলাই ভালকে আমি চাৰিওফালে স্প্ৰেড হ'বলৈ দিব লাগিব মিঠাতেলখিনি আৰু গৰম হ'বলৈ দিব লাগিব এবাৰ মিঠাতেল গৰম হোৱাৰ পাছত আমি ইয়াতে গোটা জিৰা ব্যৱহাৰ কৰিলো অকমান আপোনালোকে গোটা জিৰা নিদিলেও কোনো কথা নাই আৰু ইয়াৰ পিছত ব্যৱহাৰ কৰিছো কাটি লোৱা পিয়াজ এয়া দেখিবলৈ পাইছে পিয়াজ আমি এটা পিয়াজ কাটি পেলাই ধুনিয়াকৈ লৈছো আৰু ইয়াতে দি দিছো পিয়াজ সম্পূৰ্ণভাৱে ভাজা নজাওতে আমি ইয়াতে ব্যৱহাৰ কৰিব লাগিব আলু মই কাটি লৈছিলো ধুনিয়াকৈ স্লাইস কৰি পেলাই আপোনালোকক মই দেখাই দি আছো মই আলু কাটি পেলাই নিমখৰ পানী থৈ দিছিলো তেতিয়া আলু কলা নপৰে এয়া দেখিবলৈ পাইছে আলু এয়া দুটা মিডিয়াম সাইজৰ আলু হ'ব মই এটা কাটি পেলাই ব্যৱহাৰ কৰি দিলো আলু দিয়াৰ পাছত আমি ইয়াতে ব্যৱহাৰ কৰিব লাগিব পানীলাওৰ বাকলি মই পানীলাওৰ বাকলি থৈ দিছিলো আৰু এনেদৰে কাটি পেলাই ইয়াতে ব্যৱহাৰ কৰি দিছো আৰু পানীলাওৰ গুটি দিয়াৰ পাছত আমাৰ ষ্টাৰ ইনগ্ৰেডিয়েন্ট যোনটো হৈছে পানীলাওৰ গুটি আমি ইয়াতে ব্যৱহাৰ কৰিম মনত ৰাখিব যে পানীলাওৰ গুটি কুমলীয়া হ'ব লাগিব আপোনালোকে পুৰত পানীলাওৰ গুটি নলব তেতিয়া হলে খাই ভাল নালাগিব এয়া আমি পানীলাওৰ গুটি ইয়াতে দি দিলো আৰু খুব ভালদৰে মিক্স কৰি দিছো আপোনালোকে দেখিবলৈ পাইছে আৰু আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বেল আইকন প্ৰেছ কৰি দিলে আপোনালোকে মই আপলোড কৰা ভিডিও সকলোতকৈ আগত চাবলৈ পাৰিব এবাৰ ইয়াতে ব্যৱহাৰ কৰিলো হালধি দিয়াৰ পাছত আমি ইয়াতে ব্যৱহাৰ কৰিব লাগিব নিমখ হালধি আৰু নিমখ আপোনালোকে যোনটো ভাজিৰ পৰিমাণ হিচাপে আপোনালোকে ব্যৱহাৰ কৰি দিব আৰু আমি এবাৰ পুনৰ লৰাই দিলো আমাৰ ভাজিখিনি এয়া দেখিছে এই ভাজিকণ খাবলৈ যথেষ্ট টেষ্টি হয় আৰু খুবেই ভাল লাগে খাই পেলাই আৰু আপোনালোকে যদি খাই পাইছে মোক কমেন্ট কৰি জনাব আৰু যদি খাই পোৱাও নাই তেতিয়া হলে ট্ৰাই কৰি পেলাই চাব আৰু মোক কমেন্ট কৰি পেলাই জনাব কেনেকুৱা লাগে এবাৰ আমি ঢাকনি মাৰি পেলাই খিজিবলৈ দিলো আমি 2 মিনিট মান পাছত ঢাকনিখন উঠাই দিলো আৰু ঢাকনিখন উঠাই পেলাই আমি পুনৰ এবাৰ লৰাই দিব লাগিব এয়া দেখিবলৈ পাইছে আমি পুনৰ লৰাই দিছো যিহেতু মই আলু সৰুকৈ কাটিছো আৰু পানীলাওৰ বাকলি আৰু গুটি কুমলীয়া হয় সেইবাবে খুব সোনকালে সিজি যাব ইয়াতে মই এটা বস্তু ব্যৱহাৰ কৰিছো হেতু হৈছে চিলি ফ্লেক্স এয়া যিকোনো পিজ্জা খাওঁতে আমাক যোনটো চিলি ফ্লেক্স লগত দিয়ে হেয়া চিলি ফ্লেক্স মই ব্যৱহাৰ কৰিছো আপোনালোকৰ তাত চিলি ফ্লেক্স থাকিলে আপোনালোকে ব্যৱহাৰ কৰি দিব চিলি ফ্লেক্স নিদিলে আপোনালোকে জলকীয়াৰ গুৰি ব্যৱহাৰ কৰিবলৈ পাৰে এবাৰ ইয়াতে দিলো জিৰা গুৰি আৰু জিৰা গুৰি দি পেলাই আমি খুব ভালদৰে মিক্স কৰি দিছো এয়া দেখিবলৈ পালে আপোনালোকে আৰু মিক্স কৰি দিয়াৰ পাছত আমি পুনৰ ঢাকি পেলাই থৈ দিব লাগিব এই ভাজিকণ ভাতৰ লগত খাবলৈ অথবা ৰুটিৰ লগত খাবলৈ যথেষ্ট টেষ্টি হয় মই আজি প্ৰথম টাইম এটো বনাই পেলাই চাইছো ঘৰতে ট্ৰাই কৰি পেলাই চাইছো মই আগতে আলহী এঘৰতাত খাই পেলাই চাইছিলো এইবাৰ মই ঢাকনিখন খুলি দিলো আৰু আমাৰ যোনখিনি ভাজি আছে সেই সম্পূৰ্ণভাৱে সিজি গৈছে এইবাৰ আমি ঢাকনি নিদিয়াকৈ ভাজিবলৈ লাগিব ঢাকনি নিদিয়াকৈ ভাজিলে যোনটো মইষ্টনেছ থাকে হেতু নোহোৱা হৈ যায় আৰু আমাৰ ভাজিকণ শুকান হৈ পেলাই খুব ধুনিয়া হৈ যায় এয়া আমাৰ ভাজি আমি ঢাকনি নিদিয়াকৈ ভাজি ললো এয়া আমাৰ ৰেডি হৈ গল পানীলাওৰ গুটিৰ ভাজি আশা কৰিলো আপোনালোকৰ ভিডিওটো চাই পেলাই ভাল লাগিলে ভিডিওটো যদি চাই পেলাই ভাল লাগিছে ভিডিওটো প্লিজ এটা লাইক কৰি দিব আৰু নিজৰ পৰিয়াল নিজৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব আকৌ লৈ আহিম আন এটা ইন্টাৰেষ্টিং ভিডিও ধন্যবাদ